হেল্ল' গাইজ, বহুত দিন পিছত পাহাৰত উঠিলোঁ। বাঁহ কাটিব আহিছিলোঁ পাহাৰত। ঘৰৰ যি কাম আছে, কিছুমান কাম কৰিব লগা আছে, তো সেইকাৰণে বাঁহ কাটিব আহিলোঁ পাহাৰত। আপোনালোকে চাব পাৰে। তো ইয়াত বাঁহ আছে, বেক চাইডে বাঁহ আছে, সেইকেইটা নমাব লাগিব। আৰু ডাঙৰ গছ এজোপাৰ তলত এতিয়া অকণ ৰেষ্ট লৈ লওঁ। বহুত বাঁহ নমালোঁ, 10-20টা বাঁহ নমালোঁ এতিয়ালৈকে। পাহাৰত খোজকঢ়া বহুত কষ্ট হৈ যায়। বহুত দিন পিছত পাহাৰত আহিলোঁ। সৰুতে আগত আমি গৰু চৰাব আহোঁ পাহাৰত, তো তেতিয়া ইমান ভাগৰ নালাগে। এতিয়া কিন্তু বহুত ভাগৰ লগা হ'ল। এয়া চাওক, ডাঙৰ গছজোপাৰ তলত আপোনালোকে গছ নাকাটিব। গছৰ ছাই আমাক বহুতখিনি ৰেহাই দিয়ে, আৰাম দিয়ে। সেয়েহে আপোনালোকে গছ নাকাটিব। মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। আমাৰ অসমখন সঁচাই বহুত ধুনীয়া।